নমস্কাৰ বন্ধুসকল, আজি এটা বিশেষ দিনত মোৰ প্ৰথমটো মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে আমাৰ বিশেষ দিনটোৰ সাক্ষী হ'বলৈ পালেহি আমাৰ মিষ্টাৰ শ্যামল বৰা। আহি পালোহি মেছাগৰ। আৰু এইফালে আমাৰ বিশেষ দিনটোৰ বিশেষ ব্যক্তিজন নৱদ্বীপ দা, আৰু এইফালে পোৱালি নৱদাৰ ভাইক ৰিকি। আৰু আমি গৈ আছোঁ বৰ্তমান ডিব্ৰুগড়লৈ। এই ৰাস্তাবোৰ দেখিছেনে, ইমান যে বেয়া, কেতিয়া যে ভাল হ'ব আৰু দেই এই ৰাস্তাবোৰ। বাৰু যি কি নহওক, ডিব্ৰুগড়ৰ চাহপাতৰ সুবাস লৈ আৰু মাজে মাজে এয়া ফূৰ্তি কৰি পালোহি আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতিবাট চৰা। প্ৰায় 1.5 ঘণ্টামান জাৰ্ণি কৰি আমি ফাইনেলি পালোহি ডিব্ৰুগড়ৰ নেক্সা ডিলাৰ। এণ্ড য়েছ, নৱদাই আজি জীৱনৰ প্ৰথমখন গাড়ী ল'ব। আমি ভিতৰলৈ সোমাই গ'লোঁ এনেকৈ, আৰু সোমাই যোৱাৰ লগে লগে আমাক বহিবলৈ দি কফি খাবলৈ দিলে। কফি কাপ কিন্তু বিৰাট ধুনীয়া আছিলে দেই। এইফালে আমাৰ কোৱালিটি মেনেজাৰে নৱদাক গাড়ীখনৰ ফিচাৰ্ছখিনিৰ বিষয়ে ভালকৈ বুজাই আছে। তাৰ পাছত ডাউন পে'মেণ্টৰ বাবে ড্ৰাফ্ট কাটিবলৈ চেকখন লিখিলে, আৰু এইফালে আমাৰ ফাইনেলি পেপাৰ ৱৰ্ক হৈ গ'ল। তাৰপাছতে জিমনিখনত অলপ বহি চালোঁ। মই কিন্তু বৰ ভাল পালোঁ দেই জিমনিখন। অৱশেষত দুই ককাই ভাইক মিলি গাড়ীখন আনবক্সিং কৰিলে। কিমান যে সুখৰ দিন নহয়নে? আৰু এইফালে ডিলাৰৰ ফালৰ পৰা অলপমান মৰম জচাৰ পাছত সেই বিখ্যাত চাবিপাত লৈ গাড়ীখনত বহি টাউনৰ ফালে গৈ ঘৰমুৱা হ'লোঁ। আজিলৈ ইমানেই দেই, কেনে পালে জনাব, ভাল লাগিব দিয়কচোন। টিল দেন, বাই বাই।